হেল্ল' ষ্টুডেণ্টছ, তোমালোকক সকলোকে আমাৰ চেনেললৈ আন্তৰিক স্বাগতম। যদি তুমি HSLC 2027ৰ ছাত্ৰ ছাত্ৰী তেন্তে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিবা, কিয়নো আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ দুটা ডাঙৰ ভাল খবৰ, যিবোৰ জানিলে তোমালোকৰ পঢ়া শুনাৰ বাবে বহুত উপকাৰ হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা, আৰু যদি তোমালোকে আমাৰ চেনেলটোত নতুন আহি থাকা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2027 বৰ্ষত মেট্ৰিক দিব বিচাৰিছা, সেই সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। যদি তোমালোকে আমাৰ HS ষ্টাডি আসামৰ ফালৰ পৰা সম্পূৰ্ণ চেপ্টাৰ ৱাইজ MCQ গাইড, অল ছাবজেক্ট ইম্পৰ্টেণ্ট নোটছ, ছাজেশ্যন এণ্ড PDF ল'ব বিচৰা, তেনেহ'লে স্ক্ৰীণত দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰিবা। আমাৰ HS ষ্টাডি আসামৰ ফেকাল্টিসকলে তোমালোকৰ কাৰণে চেপ্টাৰ ৱাইজ MCQ, অল ছাবজেক্ট ইম্পৰ্টেণ্ট নোটছ এণ্ড ছাজেশ্যন এণ্ড PDF বনাইছে। আৰু আমি HS ষ্টাডি আসাম 07 চেনেলটোত নিয়মিতকৈ MCQ ক্লাছেছ, ইম্পৰ্টেণ্ট কুৱেশ্যন, নোটছ, ছাজেশ্যন এণ্ড এক্সাম আপডেটছ দি থাকোঁ। তোমালোকে আমাৰ হোৱাটছএপ চেনেলটোত জইন হ'ব পাৰা। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম ডাঙৰ ভাল খবৰটো হৈছে যে HSLC 2027 পৰীক্ষাৰ বাবে এতিয়াও তোমালোকৰ হাতত যথেষ্ট সময় আছে। এইটো শুনিবলৈ সাধাৰণ কথা যেন লাগিব পাৰে, কিন্তু বিশ্বাস কৰিবা, এইটোৱেই তোমাৰ আটাইতকৈ ডাঙৰ সুযোগ। প্ৰতি বছৰে বহু ছাত্ৰ ছাত্ৰীয়ে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত পঢ়া আৰম্ভ কৰে, ফলত তেওঁলোকৰ ওপৰত মানসিক চাপ বাঢ়ি যায়। কিন্তু যিসকলে এতিয়াৰ পৰাই আৰম্ভ কৰে, তেওঁলোকৰ সকলো চেপ্টাৰ কমেও ৩-৪ বাৰ ৰিভিজন কৰিব পাৰে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সম্পূৰ্ণ কৰিব পাৰে, মডেল পেপাৰ প্ৰেক্টিচ কৰিব পাৰে, নিজৰ ভুল শুধৰাবলৈ যথেষ্ট সময় পায়। সেয়ে এতিয়াৰ পৰাই এটা লক্ষ্য স্থিৰ কৰি ল'বা যে প্ৰতিদিনে 4 ঘণ্টাকৈ মনোযোগেৰে পঢ়িবা। 30 দিনত 120 ঘণ্টা হ'ব, 6 মাহত প্ৰায় 720 ঘণ্টা, এবছৰত কিমান সময় হ'ব এবাৰ নিজেই ভাবি চোৱা। তো ইমান প্ৰেক্টিচৰ পিছত ভাল ৰিজাল্ট অনাটো কঠিন নহয়। তো টপাৰসকলে কেনেকৈ পঢ়ে বা টপাৰসকলৰ ষ্টাডি কি? টপাৰসকলৰ কোনো মেজিক নাই। তেওঁলোকে প্ৰতিদিনে নিয়মীয়াকৈ পঢ়ে, মোবাইলৰ ব্যৱহাৰ সীমিত ৰাখে, নোটছ নিজে বনাই, ৰিভিজন এৰি নিদিয়ে, মক টেষ্ট দিয়ে, আৰু আটাইতকৈ ডাঙৰ ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয় ডাঙৰ ভাল খবৰটো হৈছে যে এতিয়া আগৰ তুলনাত